बियो बड'लेण्ड मोननायनि बेलायाव जों आगोलाव जेरैबायदि मुभमेन्ट खालामबोदोंमोन बेनिफ्राय इजिएससिम लामा जालांगोन होननानै दिनैनि दैदेनगिरिफ्रा बा गोरों मानसिफ्रा बिजिरगिरिफ्रा बे खोथाखौ बुंदों गतिके समखौबो नागिरो नाथाय नैबे सेंग्रा सिख्लाफोरनि थाखाय मोनसे मेसेज जोंनो बड'लेण्डखौ नांथारगोन बड'लेण्डखौ फैलाय बुजिलाय 100 बोसोरनि उनावब्लाबो 1000 बोसोरनि उनावब्लाबो जोङो मोननांगोन जोंना एखमबा आदा सानसुमामोनाबो बुङो जों सायनानै मालाबा बुंजागोन नोंथांमोना सायनायाव फैगोन सायनायाव थांसै जेरै बांलादेशनिफ्राय फैनायखौ बांलादेशआव थांसै जों बिदिनो ओरैनोब्लाबो बुंजागोन जोङो जेब्ला मानसि जन्म भगबाना जन्म खालामदों मानसि होननाय जाथिखौ बे जायगायावनो जों जन्म मोनथारो बड'स आर born here only not there देखो इतिहासाव 5000 इयार्सनि जाहा इतिहास दङ रामायण महाभारत फरायब्लानो जोंनि इतिहासखौ जोङो क्लियारलि नुजोबो महाभारतनि समावहाय बे ओनसोलखौ कामाख्या होननानै बुङोमोन कामाख्या जितु माने सेमिनार एटु केवल बन्सु বুলি এটা সংগঠনে অৰ্গেনাইজ কৰা নাই আমি 4টা সংগঠনে একত্ৰিতভাৱে এটা অৰ্গেনাইজ কৰিছে আৰু সেই সংগঠনসমূহ হ'ল আমাৰ অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড বড়ো ৰাইটাৰ্ছ একাডেমি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু বনসু নামৰ নতুন ছাত্ৰ সংগঠনটোৱে আমি একত্ৰিত হৈ আজিৰ এই জাতীয় যে সেমিনাৰ ন্যাশনাল সেমিনাৰখন আমি আয়োজন কৰিছোঁ আৰু এই সেমিনাৰৰ মুখ্যতম উদ্দেশ্য হ'ল 3টা বিষয়বস্তুক লৈ আমি অনুষ্ঠিত কৰিছোঁ এটা হ'ল যে বিটিডি অঞ্চলৰ গাঁওসমূহ অঞ্চলসমূহক কৰ্তন কৰিবৰ কাৰণে অসম চৰকাৰে গভৰ্ণৰ নটিফিকেশ্যনৰ জৰিয়তে যে আপ্ৰাণ অপচেষ্টা কৰিছে সেই সম্পৰ্কে আমি বিতংভাৱে কিছুমান ৰিচোৰ্চফুল মানুহক আমি মাতিছোঁ ৰিচোৰ্চ পাৰ্চন হিচাপে তেখেতসকলে নিজৰ বক্তব্য দাঙি ধৰিব আৰু আমাৰ স্পষ্ট সিদ্ধান্ত এইটোৱেই কোনো পধ্যে এখন গাঁও 1 ইঞ্চি মাটি বিটিডি অঞ্চলৰ পৰা কৰ্তন কৰিবলৈ আমি দিব নোৱাৰোঁ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন ফাইল দাখিল কৰা হ'ল মুঠতে আমাৰ ক'বলৈ কথাটো হ'ল যে 5000 বড়ো মানুহৰ জীৱনৰ বলিদানৰ ফলস্বৰূপে 17 বছৰ আগত যে বিটিডি আৰু বিটিচি ভাৰত চৰকাৰে আমাক দি গৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু তদানীন্তন গৃহমন্ত্ৰী এল.কে. আদবানী ডাঙৰীয়া হতে এই বিটিডিৰ বিটিচি কোনো পধ্যে আমি শেষ হ'ব নিদিওঁ আৰু আমাৰ পিআইএলৰ মুখ্যতম এটা পইণ্টটো হ'ল দাবীটো হ'ল যে বিটিডিৰ বিটিচিৰ যে ষ্টেটাছ ক সেই ষ্টেটাছ ক যেনেকৈ আছিল আজিৰ তাৰিখত একেভাৱে একে সমানে ৰাখিব লাগে আৰু আমাৰ বিটিডি অঞ্চলত ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ইতিমধ্যে ট্ৰেন্সফাৰ হৈ গ'ল এই ট্ৰেন্সফাৰ হোৱা ছাবজেক্টৰ ওপৰতে আজি অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত লৈ ট্ৰাইবেল বেল্ট ব্লকসমূহত আনডিজাৰ্ভিং জনগোষ্ঠীসমূহক নটিফাইড ক্লাছৰ অন্তৰ্ভুক্ত কৰিছে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা এটা নিৰ্দেশ আহিছিল 2012 চনতে সঁচাকৈ ট্ৰাইবেল বেল্ট ব্লকসমূহত আনডিজাৰ্ভিং লোকসকলে যদি বেদখল কৰিছে তেতিয়াহ'লে সেই ট্ৰেন্সফাৰ হোৱা মাটিসমূহক সংশ্লিষ্ট মাটিৰ ট্ৰাইবেল মালিকসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীক নিৰ্দেশ জাৰি কৰা হৈছিল আৰু অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই তদানীন্তন বিটিচিৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ এখন নিৰ্দেশ জাৰি কৰিছিল আনকি গুৱাহাটী হাইকোৰ্টেও এটা নিৰ্দেশ জাৰি কৰিছিল যে সঁচাকৈ বিটিচি অঞ্চলৰ ট্ৰাইবেল বেল্ট ব্লকসমূহত
3 বা 4 লাখ বিঘাৰ জমি যদি হস্তান্তৰিত হৈ গ'ল, সেই হস্তান্তৰিত হৈ যোৱা ট্ৰেন্সফাৰ হৈ যোৱা মাটিসমূহক ঘূৰাই ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি নিৰ্দেশ দিয়া সত্ত্বেও তেতিয়াৰ ব্ৰিটিছ চৰকাৰ আৰু বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ব্ৰিটিছ চৰকাৰ, কোনো চৰকাৰে তাৰ ওপৰত একো কাৰ্যকৰী ব্যৱস্থা হাতত নল'লে।